মই আহি আছোঁ ঘৰৰ পিছফালে বাৰীলৈ। বাৰীৰ পৰা আজি উঠাই আনিম শাক আৰু শাকৰ এখন ৰেচিপি বনাই আপোনালোকক দেখাম। কি শাক পাওঁ বলকচোন বাৰীলৈ যাওঁ। আহি আছোঁ বাৰীলৈ। বাৰীখন জপনা খুলি বাৰী পালোহি। এখন হৈছে আমাৰ দেউতাৰ শাকনি বাৰী। এখন শাকনি বাৰী। সেইফালে লগাইছে দেউতাই বিহ জলকীয়া পুলি। এয়া বিহ জলকীয়া পুলি লগাইছে। আপোনালোকক ডাঙৰ হ'লে দেখাম দেই। এতিয়া মই নিম মাটি কাটুৰি। এয়া চাওক, এইখিনি মাটি কাটুৰি হৈ আছে ইয়াত। এইখিনি হৈ আছে এইফালে, এইখিনি ইমান ধুনীয়াকৈ হৈ আছে চাওক। এইখিনি মাটি কাটুৰি। এতিয়া মাটি কাটুৰি উঠাই নি আপোনালোকক আজি মাটি কাটুৰিৰ ৰেচিপি দেখাম। মাটি কাটুৰি মই উঠাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখিনি মই এনেকৈ উঠাই আনি ধুনীয়াকৈ শিপা চিপা আঁতৰাই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এনেকৈ এতিয়া মই এইখিনি বনাম, আপোনালোকৰ আগত দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভালে পাব। এয়া চাওকচোন, এতিয়া মই এনেকৈ এইখিনি বইল কৰিম। মই ধুই ল'লোঁ মাটি কাটুৰিখিনি, একদম চাফাকৈ ধুই ল'লোঁ। আৰু লগতে লৈছোঁ 2টা আলু লৈছোঁ এনেকৈ কাটি। আৰু এইফালে মই পানী এনেকৈ গৰম কৰি আছোঁ। ইয়াতে এতিয়া মই আলু আৰু এইখিনি দি দিম। এনেকৈ আলুখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি ধুই লোৱা মাটি কাটুৰিখিনি সুন্দৰকৈ এনেকৈ পিচি মই ইয়াত দি দিম। এনেকৈ দি দিছোঁ। আৰু এইখিনি অলপমান এতিয়া এইখিনি বইল হ'বলৈ দিম। আৰু আলু আৰু মাটি কাটুৰিখিনি সিজাৰ পাছত মই এইখিনি জোল কৰি বনাম। কেনেকৈ বনাম আপোনালোকক দেখাই থাকিম।